কবিতা বিচাৰি ঠিকনা যাযাবৰ পৰশে মোহৰা পাই সাঁতুৰি জীৱনৰ জাহাজ জেতুকালৈ ৰাৱলি কবিতা বাউরি কবিতা সিনাকি পক্ষীরা ভাইটি ক্যারেক্টারটো নাম গোটেই চিনেমাখনত মই মোৰটো এনেকৈ বেকা কৰি থাকোঁ এনেকৈ আৰু মই বিচাৰোঁ আজি মোৰ লগত সকলোৱে এবাৰ এনেকৈ বেকা কৰক মোৰটো দুইখনতে শুনাও স্মাৰ্ট বে যি নহওক মই ছোৱালীবিলাকৰ কথা মানে 6 ছেপ্টেম্বৰ তাৰিখে সকলো মিলি আমি একেলগে চাম এইকাৰণে চাম যিহেতু একেখনেই আকাশ একেখিনিয়ে মাটি নাই আমাৰ জাতি আমি মানুহ আমি অসমীয়া সেইবাবে একেলগে চাম কাঞ্চনজংঘা যি নহওক কাঞ্চনজংঘাৰ টিমটোৰ ফালৰ পৰা সকলোৱে নিমন্ত্ৰণ তোমাক জনালে আমাৰ অতি মনত লগা যে তেনে সদ্যজাত নতুন মানে সদ্যজাত যুৱক এজন আছে তেওঁৰ বয়স এই মুহূৰ্তত হ'ব পাৰে 60 বছৰ নতুন ৰূপত আহি আছোঁ So thank you so much. সকলকে বহুত বহুত ধন্যবাদ বৌ আছে কৈ বাবু আমাৰ চিনেমাখনৰ প্ৰডিউচাৰ এণ্ড এনেকুৱা এটা ডিপাৰ্টমেণ্ট নাইকিয়া বহুতে ভাবি থাকে যিকেইটা গোটেইকেইটা ডিপাৰ্টমেণ্ট আমাৰ বৌয়ে চায় জীৱনৰ দাদা সদাদা লগতে মানৱীয় শিক্ষাগুৰুসকল বহুতে আমাক সহযোগ কৰিছে লগতে তোমালোক আছাই য়াং ফ'ৰ্চ ৰাইট গতিকে আমি একেবাৰে নিশ্চিত যে আমাৰ মিছন চাইনাই যিমানখিনি সঁহাৰি ৰাইজৰ পৰা লাভ কৰিছিল 2 বছৰ